নমস্কাৰ বাকি ৰাইজ কি খবৰ কৰে আশা কৰিছো সকলো ভালে আছে আৰু ফাইনালি বহুত দিনৰ মূৰত নিউ ভিডিও এটা লৈ আহিছো সৰি গাইজ বেয়া নাপাব ভিডিও ক'ব গ'লে পেন্ডিং আছে কিন্তু ইমান নহয় জাস্ট দুটা ভিডিও পেন্ডিং আছে সো আপোনালোক আজি নিউ ভিডিওটো বহুত দেৰি হ'ল আসলতে সেপ্টেম্বৰ সোমাই গ'ল আসলতে সেপ্টেম্বৰ 6 তাৰিখ গ'ল শংকৰদেৱ তিথি গ'ল শিক্ষক দিৱস গ'ল সো আৰু এবাৰ কৈ দিও আৰু শংকৰদেৱ তিথি শুভেচ্ছা থাকিল লগত শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল দেৰি হ'ল ভিডিওটো কিন্তু সো ক্ষমা কৰিব লগত আজি যোনটো ভিডিও বিষয়ে কম সেইটো আপোনাৰ বেষ্ট সেপ্টেম্বৰ এই সেপ্টেম্বৰ মাহত আপোনালোকৰ বেষ্ট ফোন স্মাৰ্টফোন কেনেকুৱা কি আহিব ফোন সকলো স্পেচিফিকেশনছ কম লিংকছ বিলাক কম সো ভিডিওটো চাই যাওক আৰু লগত আসলে কি জানে আপোনাৰ ভিডিও কিয় লেট হৈছে এটা ৰিজনৰ কাৰণে লেট হৈছে কলেজৰ পাই পিনে কি অলপ ভাগৰ লগা হয় সো এনেকৈ এলাহতে ভিডিও বনোৱা নহয় সো এইটো কিন্তু ভিডিও বনোৱাটো মেইন ইম্পৰ্টেণ্ট হৈ যায় বিকজ কিয় মোৰ মৰমৰ আছামৰ ৰাইজ কিনে মোক যিমানে হওক বিচাৰে সেইটোৱে কথা এতিয়া অলপ আশীৰ্বাদ মোৰ সদায় আছে মানে আপোনালোকৰ আশীৰ্বাদ সেইটোৱে সো আজি কম টপ বেষ্ট ফোনছ বুলিয়ে নহয় এবাৰ সেপ্টেম্বৰ মাহত কি ফোন লঞ্চ হ'ব সেই বিষয়ে সকলো কথা কৈছো ভিডিওটো চাই যাওক লগত লাইক সাবস্ক্ৰাইব এটা কৰি দিব ভিডিও আমি আৰম্ভ কৰো আপোনাই চাই টেক আছাম হলো আনন্দিত আছে সব বলো ভিডিওটো আৰম্ভ কৰো সো অসমীয়া ভিডিও আমি আৰম্ভ কৰোঁ Samsung S24 SE সৰি FE এটা Samsung S24 FE ফোনটো লঞ্চ হ'ব আৰু আপোনাৰ 60100 হ'ব নো আইডিয়া কিটা লঞ্চ হৈ গম নাপাওঁ কিন্তু জলদি আহি আছে এই সেপ্টেম্বৰ লঞ্চ হ'ব মাৰ্কেটত সো এইটোৱে ডেটটো খালি ফিক্স নহয় সেইটোৱে নেক্সট আপোনালোকৰ IQ New 9s Pro সো IQ ফাইনালি আকৌ নিউ ফোনটো আমাৰ সেপ্টেম্বৰত আকৌ ওলাব যেনেকৈ আগষ্টত ওলাইছিল কিন্তু এটা কথা কওঁ আগষ্টত ক'ব গ'লে ফোন বহুত কম লঞ্চ হৈছিল হয় নহয় কিন্তু এবাৰ সেপ্টেম্বৰত এবাৰ ক'ব গ'লে বহুত ফোন লঞ্চ হ'ব যেন ক'ব গ'লে বেষ্ট লগত আপোনালোকৰ 35000 IQ 9s Pro পাব সেইটোৱে কথা নেক্সট আপোনালোকৰ IQ Z9 Turbo সো IQ ক'ব গ'লে বৰষুণ এবাৰ কৰিব সেপ্টেম্বৰত IQ Z9 Turbo ক'ব গ'লে ওলাব যোনটো ক'ব গ'লে মিনিমাম 25 বা 24000 আন্ডাৰত হৈ যাব সো এইটোৱে কথা বাকি ইয়াৰ লঞ্চ ডেটটো ক'ব গ'লে ইমান এক্সপেক্টেড নাই দিয়া কিন্তু এই সেপ্টেম্বৰ মাহতে লঞ্চ হ'ব কিন্তু সেপ্টেম্বৰ কোন ডেটত হ'ব সেইটো আপোনাৰ বৰ্তমান জনোৱা নাই আমাক মানে কি আপডেট পোৱা নাই সেইটো নেক্সট আপোনাৰ Poco F6 Pro সো Poco ফাইনালি এবাৰ লঞ্চ কৰিব নিউ ফোন লগত আপোনাৰ ইয়াত আপোনাৰ বেষ্ট প্ৰচেছৰ প্লাছ ফাংচন বেটাৰি ফাংচন ইজ ভেৰি গুড লগত আপোনাৰ স্ক্ৰীনখন ক'বলৈ মজা থাকিব আৰু লগত আপোনাৰ ৰেটটো 45000 আন্ডাৰ মিনিমাম এই ফোনটো আপোনালোকে পাই যাব সো মই বেষ্ট সো Poco ক'ব গ'লে এবাৰ ধামাকা ওলাব সেইটোৱে নেক্সট আপোনালোকৰ Moto H50 Neo সো Moto ফাইনালি এবাৰ নিউ ফোন ওলাব যোনটো ক'ব গ'লে আপোনাৰ 29000 আন্ডাৰত হ'ব 30000 টকা আন্ডাৰত তাৰ ক'ব গ'লে Moto ক'ব গ'লে বহুত সেটিংছ থাকে গম পাই ষ্ট্ৰেকিং হওক বহুত কিবা কিবি নহয় এইটোৱে আৰু সো হিচাপত চব আপোনালোকে পাব এই ফোনটোত সো এইটো ফোন আহি আছে লঞ্চ এই সেপ্টেম্বৰত আমি দেখা পাম সেইটোৱে নেক্সট আপোনালোকৰ আহিল Samsungৰ গুড নিউজ এটা Samsungৰ যোনটো পাৰফৰমেন্স তো 1 UI Samsung লঞ্চ হ'ব এবাৰ সো বেষ্ট ইম্পেক্ট এটা পৰিব Samsungৰ সো হিচাপত ক'লে Samsung মিনি ফেষ্টিভেলত Samsung ফেষ্টিভেল এইখিনি জনাই দিয়া হৈছে সো এটা বেষ্ট মোমেন্ট আমি আকৌ পাম Samsungৰ এক্সট্ৰা প্ৰসেসিং ফাংচন আমি পাম সেইটোৱে নেক্সট আপোনালোকৰ Redmi Note 14 Redmi নিউ ফোন লঞ্চ কৰিব সো এসময়ত জানি Redmi বুলি ক'লে কি ফেমাস মো পাগলা আছিল Redmi কাৰণে কিন্তু বৰ্তমানো ফেন্স বহুত Redmi সো Redmi ক'ব গ'লে Redmi Note 14 লঞ্চ কৰিব নেক্সট আপোনালোকৰ Vivo Y300 Pro সো কেমেৰা ভেৰি গুড লগত আপোনাৰ ইউজাৰ্স অলপ কমিছে Vivoৰ কিন্তু যিমানে হওক ফেন্স অলৱেজ বিচাৰে Vivo কোম্পানী সদায় থাকিব সেইটোৱে নেক্সট আপোনালোকৰ Samsungৰ ফোনটা ওলাব যোন ক'ব গ'লে Samsung 9000 ৰুপিছৰ ওলাব ফোন Samsungৰ লিষ্ট বৰ্তমান আপডেট দিয়া নাই সো Samsungৰ এটা ফোন ওলাব 9000 আপোনাৰ ফোন হ'ব সো সেইটোৱে নেক্সট আপোনাৰ Samsung F55s যোনটো 23000ত আপোনালোকৰ এই ফোনটো লঞ্চ হ'ব যোনটো ক'ব গ'লে লিক্স ওলাইছে আৰু সঁচাই ডেফিনেটলি এই ফোনটো মাৰ্কেটত আহিব নেক্সট আপোনাৰ iPhone 16 সো ফাইনালি iPhone এবাৰ আকৌ এই বছৰৰ লাষ্টত ধামাকা দিব 9 ছেপ্টেম্বৰত আপোনালোকৰ এই ফোন দেখা পাব iPhone 16ৰ সিৰিজ আৰু ক'ব গ'লে ৰেটস ক'ব গ'লে ভেৰি গুড আৰু ক'ব গ'লে কেমেৰাত আপগ্ৰেড কৰিছে ডিসপ্লে আপগ্ৰেড কৰা হৈছে লগত আপোনাৰ ব্ৰাইটখিনি কেমেৰা ব্ৰাইটনেছ আৰু বাঢ়িব হোপ সো বাঢ়িব লগত আপোনালোকৰ ইয়াৰ 18 বায়োনিক চিপ ক'ব গ'লে এই 18 বায়োনিক চিপ ক'ব গ'লে আটাইতকৈ ৱৰ্ল্ডৰ পাৱাৰফুল প্ৰচেছৰ হ'ব এবাৰ 18 বায়োনিক চিপ দেখা পাম আমি আৰু লগত আপোনালোকৰ ইয়াৰ যোনটো 12 মেগাপিক্সেল আৰু লগত 8 ইনটু কেমেৰা এক্সট্ৰা হ'ব সো কেমেৰা ক'ব গ'লে এবাৰ 4টা হ'বও পাৰে সেইটো কথা কিন্তু তিনটাই কনফাৰ্মেশন কৰি দিছে সেইটো সো এইখিনি আছিলে ফোন সো আপোনালোকক মই জনাল কি ফোন লঞ্চ হ'ব বাকি ভিডিওখিনি টেক আছাম পাবই ভিডিওখিনি ভালকৈ চাই যাওক লগত আগষ্টত ক'ব গ'লে বহুত কম ফোন লঞ্চ কিন্তু যোনটো সঁচা কথা 4-5টা মিলিয়ন ফোন আছে কিন্তু এবাৰ সেপ্টেম্বৰত বৰষুণ হোৱাৰ চান্স বহুত আছে কি আইফোনো ক'ব গ'লে এবাৰ আহি আছে নতুন বস্তু লৈ সো সেইটো কথা 6 সিৰিজো আহিব লগত আপোনাৰ Poco Motorola প্লাছ Redmi প্লাছ আপোনাৰ Samsungৰ লগত IQ বৰষুণ আছে সো সকলো ভিডিও আমি ইয়াতে টেক আছাম পাব আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু সাপোৰ্ট কৰি যাওক এনেকৈ সো এই প্ৰতিষ্ঠা টাটা বাই বাই জয় অসম শুভৰাত্ৰি